নমস্কাৰ ষ্টুডেণ্ট, আজি আমি আলোচনা কৰিব গৈ আছোঁ ক্লাছ 10ৰ যিটো HSLC এক্সাম হৈ গ'ল। যিসকলে ইংলিছ ছাবজেক্টত ফেইল কৰিলে সিহঁতৰ বাবে আমি কম্পাৰ্টমেণ্টেল এক্সামটো কেনেদৰে অতি সহজে পাছ কৰিব পাৰি সেইটোক লৈ কিনে আজি আমি ভিডিঅ' এটা বনাই আছোঁ। চ' ইয়াতে আমি কিছুমান ইজি টিপছ আলোচনা কৰিম, যিবোৰৰ সহায়ত আমি সহজে অলপ লিখি কিনে ভাল মাৰ্ক পাই কিনে পাছ কৰিব পাৰি। বেচিকেলি কম্পাৰ্টমেণ্ট এক্সামটোত হ'ল আমাৰ টাৰ্গেট হ'ল আমাৰ 27 মাৰ্ক। 27 মাৰ্ক পালে কিন্তু আমি পাছ হৈ যাম। তো ইয়াৰ কাৰণে আমি কি কৰিব লাগিব চাওক এইটো ভিডিঅ'ত। আমি যদি প্ৰথমে ছেকশ্যন A লৈ চাওঁ, ছেকশ্যন Aত আমাৰ কি থাকে, চুজ দ্য কাৰেক্ট অপশ্যন, তাৰমানে MCQবোৰ থাকে। চ' MCQৰ কাৰণে আমি কি কৰিম, প্ৰথমতে আমি 5টা চেপ্টাৰ বাছি ল'ম। 5টা চেপ্টাৰ বাছি লৈ কিনে 5টা চেপ্টাৰৰ আমি কুৱেশ্যন এনচাৰবোৰ ভালকৈ পঢ়িম। এতিয়াও আমাৰ হাতত 1.5 মাহ টাইম আছে। 1.5 মাহ টাইমত আমি কি কৰিব পাৰিম, 5টা ছাবজেক্ট ইজিলি পঢ়িব পাৰিম। চ' তাৰে আমি 5টা ছাবজেক্ট পঢ়িম আৰু গ্ৰামাৰৰ কাৰণে আমি ভাল এটা টিউশ্যন ল'ম। যিসকলৰ পইচা নাথাকে সিহঁতে কি কৰিব পাৰা, মোৰ চেনেলটোৰ লগত জড়িত হৈ থাকিব পাৰা। ইয়াতে মই প্ৰতিদিনে এটাকে গ্ৰামাৰৰ টপিকবোৰ ইয়াতে আপলোড কৰিম বুলি ভাবিছোঁ। প্ৰথমতে আমি যদি চাওঁ চুজ দ্য কাৰেক্ট অপশ্যন, MCQৰ অপশ্যনখিনিত MCQ তোমালোকৰ পাব লাগে 14 মাৰ্ক। 14 মাৰ্ক যদি তুমি MCQত পাৱা তেনেহ'লে কিন্তু কি কৰিব পাৰা, ইজিলি পাছ কৰিব পাৰা। ইয়াৰ কাৰণে শ্বৰ্ট টিপছ এটা মই দি দিম। চ' MCQ তোমালোকে কি কৰিবা, নিজে জনাখিনি তোমালোকে কি কৰিবা, এটলিষ্ট নিজে জনা তোমাৰ 7টা ওলাবই, 7টা তোমাৰ নিজে জনা ওলাবই। আৰু বাকী যিখিনি থাকিব তোমাৰ 45ৰ ভিতৰত 7টা বাদ দিয়া, বাকী তোমাৰ যিখিনি থাকিব 38টা থাকিব। বাকী তোমাৰ তাৰ 38খিনি তুমি গোটেইখিনি এটা নাম্বাৰতে টিক কৰা। যেনেবা কি হ'ল, A বা B নম্বৰত গোটেইখিনি টিক কৰি থৈ আহা। গোটেইখিনি টিক কৰি থৈ আহিলে ইয়াতে তোমাৰ 7ৰ পৰা 8টা কাৰেক্ট হৈ যাব। 7ৰ পৰা 8টা সেম নাম্বাৰৰে থাকে। তেনেহ'লে তোমাৰ কেই নাম্বাৰ হৈ গ'ল, 7, আৰু তুমি নিজে লিখিলা 7 আৰু টিক কৰিলা তুমি বাকীখিনি 7 মাৰ্কৰ কাৰণে। তো তোমাৰ হৈ গ'ল ইয়াতে 14 মাৰ্ক। এইখিনি তুমি 100% পাছ হৈ গ'লা। এতিয়া বাকী থাকিব তোমাৰ টেক্সত আমাৰ যিখিনি আমাৰ টেক্স আছে, টেক্স বুলি ক'লে আমাৰ যিটো ফাৰ্ষ্ট ফ্লাইট বুক আছে এইটো ছেকশ্যন Bত আহে। তাৰে পৰা তোমাৰ অনলি মাৰ্ক আহে 10 মাৰ্ক লিখিব লগা আহে। তুমি সেই 5টা চেপ্টাৰ যে পঢ়িছা তাৰে পৰা তুমি যি জানা, যি মুখস্থ আছে তোমাৰ, সেইখিনি তুমি এই 20 মাৰ্কৰ ভিতৰত লিখিব লাগিব। তাৰে পিছত তুমি কি কৰিবা, কুৱেশ্যন নম্বৰ 50, 52, 53 এই তিনিটা যদি লক্ষ্য কৰা, তাতে তোমাৰ কি কৰিব লাগে, এটা পেজেছ দিয়া থাকে। সেই পেজেছটো পঢ়ি কিনে তোমাৰ এইখিনি এনচাৰ কৰিব লাগে। চ' তুমি সেইখিনি অনলি ৰিডিং পঢ়ি কিনে তোমাৰ যদি ৱাৰ্ডো মিল থাকে, এটলিষ্ট ৱাৰ্ডো মিল থাকে, তেনেহ'লে তাৰে পৰা লিখি দিয়া। এইখিনি তোমাৰ থাকিব 6 মাৰ্ক। 6 মাৰ্ক ইয়াৰ পৰা তোমাৰ পোৱাটো 100% তুমি ইয়াৰ পৰা পাই যাবা। চ' তোমাৰ 14 আৰু 14 প্লাছ 6 20 মাৰ্ক ইয়াৰ পৰা হৈ গ'ল। 30 মাৰ্কৰ ভিতৰত তুমি পাই গেলা 20 মাৰ্ক, আৰু বাকী থাকিল তোমাৰ 7 মাৰ্ক। 7 মাৰ্কৰ কাৰণে আমি কি চাম চোৱা। চ' 7 মাৰ্কৰ কাৰণে আমি ছেকশ্যন C2 লৈ আহিম। ছেকশ্যন C2ত থাকে আমাৰ টোটেল কুৱেশ্যন থাকে 4টা আৰু লিখিব লাগে 2টা। ইয়াৰ কাৰণে আমাৰ মাৰ্ক থাকিব 8 মাৰ্ক। এই 8 মাৰ্কটো মই কি ক'ম, তোমাক ডাইৰেক্টলি কৈ দিওঁ, তোমাৰ যিটো ছাপ্লিমেণ্টাৰী ৰিডাৰ বুক আছে তাৰে পৰা তুমি যিকোনো 2টা কুৱেশ্যন মুখস্থ কৰা। আৰু সেই কুৱেশ্যন 2টা তোমাৰ 100% তুমি কি কৰা, অলপ জনা বুজা শিক্ষকৰ পৰা এই কুৱেশ্যন 4টা চিলেক্ট কৰি লোৱা। তাৰে ভিতৰত তুমি 2টা পঢ়া। 2টা পঢ়িলে তোমাৰ সেই 2টাই কমন আহিব। চ' তাৰে পৰা তুমি কুৱেশ্যন আহক নহওক, তুমি এটলিষ্ট 2টা চেপ্টাৰৰ চামাৰি পঢ়ি কিনেও যদি ইয়াতে লিখি দিয়া, তেনেহ'লে তোমাৰ ইয়াতে 5 মাৰ্ক অহাটো কনফাৰ্ম। তোমাক লাগিছিল 7 মাৰ্ক, তাৰে তুমি 5 মাৰ্ক পাই গ'লা, আৰু থাকিল 2 মাৰ্ক। 2 মাৰ্কৰ কাৰণে তুমি কি কৰিব পাৰা, এছে আজিকালি টিচাৰে কৈ দিয়া মতে 100% কমন আহি যায়। তেনেহ'লে তুমি এছেৰ পৰা তুমি এটা বা 2টা এছেৰ 50% আধাখিনি তুমি পঢ়ি যোৱা, আৰু আধাখিনি ইয়াতে লিখি দিয়া। তুমি 2 মাৰ্ক ইয়াতে ইজিলি পাই যাবা। হৈ গ'ল তোমাৰ পাছ কৰা মাৰ্কখিনি 27 মাৰ্ক হৈ গ'ল। তাৰপিছত ৰিপৰ্ট, নটিচ, লেটাৰ, এপ্লিকেশ্যন এইবোৰ যদি তুমি নাজানাও, চবতকে ইজি পাৰ্টটো হ'ল ছাবষ্টেন্স ৰাইটিং পাৰ্টটো চবতকে ইজি। তাৰমানে এইটো কি থাকে, এটা পেৰেগ্ৰাফ লিখি দিয়া থাকে আৰু সেইখিনিৰ পৰা তোমাক এটা পেৰেগ্ৰাফ বনাই লিখিব লাগে। চ' এইটো তুমি যদি ভাল এজন শিক্ষকৰ লগত কনচাল্ট কৰা, এইটো তুমি সকলোতকে ইজি পাবা। তাৰমানে ইয়াতে ট্ৰেন্সলেশ্যনৰ কাৰণে তোমাৰ 3 মাৰ্ক থাকিলে, যেনিবা 3 মাৰ্ক আছে, বা তুমি এই ছাবষ্টেন্স ৰাইটিং খিনি লিখি কিনেও তুমি 2ৰ পৰা 2.5 মাৰ্ক তুমি ইজিলি পাই যাব পাৰা। মইতো মোৰ ষ্টুডেণ্টক মই সদায় ছাজেষ্ট কৰোঁ কি তুমি এই ছাবষ্টেন্স ৰাইটিং পাৰ্টটো লিখি থৈ আহা, কাৰণ ইয়াতে 2ৰ পৰা 2.5 মাৰ্ক তুমি ইজি পাই যাবা। তাৰপিছত আমি যদি গ্ৰামাৰ ছেকশ্যনটোলৈ আহোঁ, গ্ৰামাৰ ছেকশ্যনৰ কাৰণে মই তোমালোকক ছাজেষ্ট কৰিম, প্ৰিভিয়াছ ইয়াৰ্ছৰ যিমানবোৰ কুৱেশ্যন আছে সেইবোৰ তুমি ছল্ভ কৰা, নাইবা তুমি জনা বুজা এজন শিক্ষকৰ সৈতে কনচাল্ট কৰা আৰু তাৰ পৰা গ্ৰামাৰৰ কিছুমান টিপছ লৈ লোৱা। তাৰপিছত তুমি টেন্স আৰু ভাৰ্ব, এইটোতো তুমি সৰুৰে পৰা পঢ়ি আহিছা, এইখিনি তুমি ইজিলি তুমি কৰিব পাৰিবা। টেন্সত থাকিব তোমাৰ 1 বা 2 মাৰ্ক থাকিব চাগে, 2 মাৰ্ক থাকিব। চ' টেন্সত তুমি 2 মাৰ্কটো পাই গ'লে তোমাৰ হৈ গ'ল 29 মাৰ্ক। 29 ইয়াতে আছিল 2,
তোমাৰ 31 মাৰ্ক হৈ গ'ল, ইজি তুমি পাছ হৈ গ'লা। ইয়াতে আৰু তোমাৰ একো ভাবিব লগা নাই। পিছত নেৰেশ্যন, ভয়েছ, ডিগ্ৰী এইবোৰ তুমি কি কৰা, প্ৰিভিয়াছ ইয়াৰ্ছৰ কুৱেশ্যনবোৰ ছল্ভ কৰা, তাতে তুমি 100% পাই যাবা। চ' এইখিনি পাছ হৈ আছা, তোমাৰ নপঢ়াকৈ পাছ হৈ আছা। চ' হৈ যাবা। ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে চেনেলটোৰ লগত থেংক ইউ।